নমস্কাৰ অভিনেত্ৰী মই অতিকৈ সুন্দৰ আমাৰ অভিনেতা যতীন জেঠাই অভিনেতা যতীন জেঠাই বহুত মানে বহুতো চিনেমা লগতে মই দেখিলোঁ ঘৰখন মানে মই এয়া হ'ল যতীন জেঠাইৰ ঘৰ আৰু তেখেতৰ ঘৰখন আটাইতকৈ ভাল লাগে এনেকৈ ভাল লাগে মানে মই আজি সকলোকে দেখা যাম এয়া হ'ল যতীন জেঠাইহঁতৰ ঘৰ আৰু তেখেতৰ সকলো ঘৰখন ভাল লাগিছে মই ভিতৰ বাহিৰে মই সকলো মানে মই দেখুৱাই যাম যে ঠিক নকওঁ মই মানে কেনেকুৱা লাগে যতীন দাক মই বহুত ভাল লাগে আৰু খুবেই ভাল লাগে তেখেতৰ ফুলসমূহ দেখিছোঁ বহুত ভাল পাওঁ তেখেতৰ ফুল এয়া সকলো ফুল আৰু তেওঁলোকৰ আছে সেৱা কৰা ঠাই সেনেকুৱা কিমান যে সুন্দৰ লাগে মই তেখেতৰ ঘৰখন আৰু যতীন ইয়াৰ ঘৰখন খুব ভাল লাগিছে আজি মই ইয়ালৈ কিন্তু মই তেখেতৰ সকলো ফুলসমূহ দেখুৱাইছোঁ গৈ আছোঁ আমি তেখেতৰ জেগালৈ আৰু খুব ভাল লাগে এনেকুৱাকৈ মই দেখুৱাই যাম বহুত ভাল লাগে মই অভিনেতা যতীন জেঠা মোৰ খুবেই ভাল লাগে আৰু কি কৰি ভাল পায় কি কৰি থাকে মই সকলোৱে আজি যাম আৰু যেতিয়া আমাৰ জেঠাই যেতিয়া অভিনয় কৰিছে এতিয়া খুব ভাল লাগিছে আৰু তেখেতক মই জনপ্ৰিয় অভিনেতা হিচাপে মানে মই সন্মান কৰোঁ শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ সকলো অভিনয়খিনি চাই মই খুব ভাল পাইছোঁ তেখেত মানে আমাৰ মাজত আহি আমাৰ মাজত সোমাই মানে সকলো অভিনয়খন দেখুৱাব আৰু মই আৰু এটা ফটো দেখাই দিছোঁ এইটো ফটো দেখিছে যতীনদা মানে তেওঁ যেতিয়া স্কুলত গৈছে এতিয়া এইখন ফটোটো খুব ভাল লাগিছে মই আচলতে ঘৰত যাম ঘৰত যোৱাৰ পিছত মই শ্বুটিঙলৈ যাব পাৰিম ঠিক মই মানে সকলোৱে ইউটিউবত মই সকলো লাইফত দেখা যাম বাৰু ইউটিউব চেনেলত থকা সমূহকেইটা ইউটিউব মানে নিউজ লাইভত যাবলগীয়া আছে ঠিক তেনেদৰে মই এদিন মই নিউজ লাইভত নিজকে আপোনালোকৰ মাজত মই দেখা দিব খুজিছোঁ আপোনালোকে ভাবে যে আমাৰ যতীন জেঠাই মানে আটাইতকৈ অতি মানে জনপ্ৰিয় অভিনেতা তেখেত অভিনেতা হোৱাৰ পাছত আৰু মই যেতিয়া 2 বছৰ থাকি মই শ্বুটিঙলৈ ভৰি দিছোঁ এতিয়া ভাল লাগিছে আৰু মই সেই ক'ম মানে যতীন জেঠাই অভিনেতাৰ বিষয়ে মই বেছিভাগ নাজানো মই অকণ জানমণি আৰু দাগ আৰু হিয়াত কিবা কাক আৰু সূৰ্য থিয়েটাৰ এই 4টা গোটেই নাটসমূহলৈ মই মানে এটা অভিনয় কৰিছোঁ আৰু মই এতিয়া নতুনকৈ চেনেল কৰি আছোঁ নামিনী সেনেকৈ হৈছে নামিনী মানে হাঁহি কান্দোনৰ মাজেৰে খুব ভাল লাগে নাটসমূহ খুব মানে বহুত বেছি ভাল পাওঁ আৰু যেতিয়া মই বিধাতা কৈছোঁ তেতিয়া মানে বহুত হাঁহি কান্দোৰ মাজেৰে আমি সমাপ্ত কৰিছিলোঁ
আৰু বান্ধোন চিৰিয়েল 2বছৰমান হ'ল শেষ হোৱা। মই তাৰপিছতে নামিনি আৰু অৰ্ধ আকাশ কৰিব পাৰিছোঁ। অৰ্ধ আকাশ কৰাৰ পিছতহে মই আৰু নতুন চিৰিয়েল দেখুৱাই যাম। আৰু মোৰ যিহেতু গান ডান্স মানে সকলোবোৰ ভাল লাগিছে আৰু মানে মই গান বেছিকৈ গাওঁ। মই গান এটা গাইছোঁ বাৰু। মই নিজৰ আগৰ গীতটো মোৰে কলিজা দূৰে হৈ নাযাবা, ভাল পাওঁ তোমাকে তুমি কিয় নুবুজা। থেংক ইউ। মই আধাই মাত্ৰ পাৰোঁ মই গানখন, মই বেছিভাগ নাজানো। গান বুলি ক'লে বহুত মানে ৰাগ স্থায়ীখন আনিব লাগে। যেতিয়া মই 2016 চনত সাৰেগামা সোমাইছোঁ, তেতিয়া মই মানে মোক ছাৰে মানে বহুত গালি পাইছে, কাৰণ মই ছাৰৰ গালি খোৱাৰ কাৰণে মই সাৰেগামা এৰিব লগা হয়। তাৰপিছতে আকৌ মই ষ্টাৰ মেকাৰখন তাত মই গান গাইছোঁ। আনফালে অভিনেত্ৰী, আনফালে গায়ক, আনফালে নাচনী, এনেকৈ যে হ'ব পাৰে মই নিজে ভাবিব পৰা নাই। মই গীত গাই মই বেছি ভাল পাওঁ। আৰু জানেনে মই মানে 2বছৰ দিনটো কটাইহে এৰি মই আকৌ শ্বুটিঙলৈ যাব লাগিব, সেইটো মানে মই ভাবোঁ। আৰু লকডাউন কেনে চলিছে আমাৰ, লকডাউনত মই ঘৰতে আছোঁ বা ক'তো ওলাই যোৱা। লকডাউনত আপোনালোকে ক'তো ওলাই নাযাব, ঘৰতে থাকক, সুস্থ থাকক, মই এটা ক'লোঁ। আৰু মোৰ বিষয়ে ক'বলৈ মানে আপোনালোকক খুলি ক'ব লাগিব। যেতিয়া মই সৰু হৈ আছিলোঁ, তেতিয়া মই স্কুলত এদিন মই খুব গান নাচ গান সকলো কৰিছোঁ, পঢ়া শুনা। আৰু মই ইমান মানে জনপ্ৰিয় এক্ট্ৰেছ হ'ম বুলি কৈ আশা কৰিছিলোঁ, কিন্তু তথাপিও মই টিকটকত মই নাটসমূহ শিকি মানে মই জনপ্ৰিয় অভিনেত্ৰী। মই যেতিয়া টিকটক কিমান চনৰ পৰা কৰিছিলোঁ, 2019 চনৰ পৰা কৰিছিলোঁ মই টিকটক। যেতিয়া মই ইউটিউব লাইভত আহিছোঁ, তেতিয়া মানে মই টিকটকসমূহ তাত দি দিছোঁ। আৰু সদায় মই নাচা আৰু অভিনয় কৰা আৰু এনেকৈ জাগা দেখুৱাবলৈ যোৱাটো মই আগবাঢ়ি যাম। আৰু তথাপিও মই আগবাঢ়ি যোৱাৰ লগতে আপোনালোকে মোক আশীৰ্বাদ দিয়ক আৰু লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট জনাবলৈ নাপাহৰিব। এইটো মই মানে ভাবিছিলোঁ দুদিনমানৰ কাৰণে মানে ইয়াত থাকি আৰু ভাল ভাল ভিডিঅ' দেখাই যাম বুলি কৈ, জেগাখন দেখাই যাম বুলি কৈ মই মানে দেখাব পৰা নাছিলোঁ। মোৰ আপোনালোকে সকলোৱে জানিছে মোৰ নিকনেম জানমণি, সকলোৱে মোক চিনি পায় জানমণি বুলি। আৰু মই যেতিয়া জানমণি মানে ফিল্মখন কৰিছিলোঁ, খুব ভাল লাগিল। আৰু যেতিয়া মই জানমণি কৰিছিলোঁ, তেতিয়া এই ফিল্মখন মানে যেতিয়া গতিন জেঠাই কৰিছিল, তেতিয়া এই ফিল্মখন নতুনকৈ ওলাইছিলে। তাৰপিছত 19 চনত জানমণি কৰাৰ পিছতহে মই নামিনী আৰু অস্ত আকাশত এইটো কৰিব পাৰিছোঁ। আৰু মই ইমান ভিডিঅ' মানে কৰিব জনা নাছিলোঁ। সৰুতে মই যি কৰিলোঁ ভিডিঅ' এটা মই এতিয়াও সৰু ফটো দেখুৱাবলৈ মানে মই মানে বহুত ভাল লাগে। আৰু মানে এনেকুৱা লাগি যায় মানে নিজকে ভাল লাগি যায়। আৰু তেনেকুৱা লাগে মানে নিজৰ সৰু আগৰ ফটোখন ভাবিলে মানে চালে মানে মোৰ বহুত দুখ লাগি যায়। আৰু মই ভাবোঁ সৰুতে মই ইমান ভাল আছিলোঁ, এতিয়া এনেকুৱা ডাঙৰ হৈ আগবাঢ়ি এনেকুৱা হ'ল। মই অভিনেত্ৰী হ'ম বুলি আশা কৰা নাছিলোঁ, তথাপিও হৈ গ'লোঁ। এনেকুৱা লাগিছে মই নিজৰ মানে ভয় লাগিছে। আজি যে গতিন দাৰ ঘৰত আহিছোঁ, অভিনেতা গতিন জেঠাইৰ ঘৰ মানে, আৰু খুব ভাল লাগে মই ঘৰখন। আৰু মই
থাকিবলৈ দুদিনীয়া আছিলে মই ঘৰলৈ যাবলৈ মন গ'ল আৰু মই মানে ঘৰলৈ গৈ মানে ইফালেও সকলো জেগা দেখুৱাবলৈ মানে জেগাখন বহুত দেখাবলৈ হ'লে বহুত মানে হেৰি কৰিব লাগিব আৰু এতিয়া মানে স্পষ্টকৈ দেখাবলৈ চিনাই ল'ব লাগিব ঠিক তেনেদৰে মই জেগাখন দেখা চাই থাকিব ইউটিউবত মোৰ ভিডিঅ'সমূহ যদিহে ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পাইছে বা কমেণ্ট জনাব পাৰে মোৰ কল কৰি জনাব পাৰে বা এনেকুৱা হৈছে এনেকুৱা ভাল লাগিছে এই সময় আপোনালোকে দেখাই যাব পাৰিব মই চিৰদিনৰ বাবে আৰু অভিনয় কৰি যাম আৰু চিৰিয়েল কৰি যাম বিশেষকৈ মোৰ বাবে মোৰ কথাখিনি আপোনালোকক জনালে এনেকুৱা লাগিছে জনাব পাৰে ধন্যবাদ নমস্কাৰ